হেল্ল' বন্ধুসকল, আজি তোমালোকলৈ আগবঢ়াই আনিলো কাবেলি আৰু মটৰ বনোৱাৰ সহজ উপায়। তাৰ বাবে মই কাবেলি আৰু মটৰখিনি আজি ৰাতিপুৱাই তিয়াই থৈছিলোঁ। আৰু এতিয়া মই কুকাৰত কাবেলি আৰু এটা পিঁয়াজ আৰু এটা বিলাহী কাটি লৈ কুকাৰত দি ল'ম। আৰু বন্ধুসকল, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা। আৰু এতিয়া মই তাত দালচেনি এডোখৰ দিম, ইলাচি দুটা দিম আৰু এটা আলু কাটি 4 কৰি দি দিলোঁ। আৰু তাৰ পৰা দুটা নহৰু আৰু এখিলা তেজপাত দিম। আৰু তাৰ পৰা তোমালোকৰ নিজৰ সোৱাদ অনুসাৰে নিমখ দিম। আৰু নিমখ দিয়াৰ পিছত কুকাৰত পানী দিম। পানীটো ইমানটো দিম যাতে সকলোবোৰ ডুব যায়। আৰু কুকাৰত পানী দিয়াৰ পিছত আমি কুকাৰটো বন্ধ কৰি ল'ম। বন্ধ কৰি আমি গেছৰ বাৰ্ণাৰ তুলি ল'ম। আৰু গেছৰ বাৰ্ণাৰ তুলি আমি গেছৰ বাৰ্ণাৰটো জ্বলাই আমি এতিয়া তাত কুকাৰটো তুলি দিম। আৰু কুকাৰটো তোলাৰ পিছত আমি কমচে কম 6-7টা হুইচেল মৰাম। কাৰণ কাবেলিখিনি এনেকুৱাকৈ সিজিব লাগিব যাতে হাতেৰে চুলেই চবটো সিজি যায়। 6টা হুইচেল মৰালোঁ। তাৰ পৰা আমি মছলা হালধি সকলো ল'লোঁ। তাৰ পৰা আমি এতিয়া চচপেনত পানী লৈ ল'ম। চচপেনত পানী লোৱাৰ পিছত আমি 2 চামুচমান চাহপাত দিম যাতে চাহখিনি ধুনীয়াকৈ এটা ফ্লেভাৰ সকলো পানীত এৰি দিয়ে। ইমানটো পৰিমাণত গৰম কৰিম। যেতিয়া পানী গৰম কৰি সম্পূৰ্ণ হ'ব তেতিয়ালৈ আমাৰ কুকাৰটো চেঁচা হ'ব। কুকাৰটো চেঁচা হোৱাৰ পিছত আমি কুকাৰটো খুলি ল'ম। কুকাৰটো খোলাৰ পিছত ইমান ধুনীয়াকৈ সকলো সিজিছে, দেখিবলৈ ভাল লাগিছে। আৰু এটা সুগন্ধি ইয়াৰ পৰা ওলাই আহিছে ইলাচি আৰু দালচেনিৰ। এতিয়া আমি তাত চাহপানীখিনি দি দিম। চাহপানীখিনি ইয়াত কাবেলিখিনি সিজাত সহায় কৰিব। চাহখিনি এচিডিক হয়, সেইবাবে চাহে কাবেলিখিনি সিজাত সহায় কৰিব। আৰু এতিয়া মই ইটো বাৰ্ণাৰ জ্বলাই ল'ম। ইটো বাৰ্ণাৰ জ্বলাই লৈ তাত আমি কেৰাহীখন দি ল'ম। কেৰাহীখন গৰম হ'বলৈ দি আমি আনটো বাৰ্ণাৰত থোৱা কাবেলিখিনিত এতিয়া মছলা আৰু হালধিখিনি দি দিম। ইয়াৰ লগে লগে কেৰাহীখন গৰম হোৱাৰ পিছত আমি তেলখিনি কেৰাহীখনত দি দিম। কেৰাহীত তেলখিনি অলপ গৰম হোৱাৰ পিছত আমি দিম তাত অলপ জিৰা। তাৰ পৰা দিম আমি এটা ইলাচি। তাৰ পৰা আমি দিম আমি কাটি থোৱা পিঁয়াজখিনি। আৰু অলপ সময়ৰ পিছত আমি দিম দি থোৱা আদা নহৰু পেষ্টখিনি। আমি এতিয়া আদা নহৰু আৰু পিঁয়াজখিনি আগত লৰাই দি অলপ লৈ দিম। তাৰ পৰা আমি ইটো বাৰ্ণাৰ গৰম কৰি জ্বলাই থকা কাবেলিখিনি এতিয়া আমি কেৰাহীত দি দিম। কেৰাহী গৰম তেলত দি দিয়াৰ লগে লগে সিজিবলৈ দিম। আমি লৰাই লৈ আমি কাবেলিখিনি ভালদৰে সিজিবলৈ দিম। এতিয়া আমি কাবেলিখিনিত এটা কাজি নেমু ৰস চেপি দিম। তাৰ পৰা কাবেলিখিনিৰ পানীখিনি শুকাবলৈ দিম আৰু সম্পূৰ্ণ গভীৰলৈ দিম। তাৰপিছত আমি অলপ ধনিয়া লৈ ধনিয়াখিনি কাবেলিখিনিৰ ওপৰত ছটিয়াই দিম।
পৰা মই আজৰি হৈ পৰাই এতিয়া আমি খাবৰাটো ধুনীয়াকৈ সজাই ল'লোঁ। আৰু বন্ধুসকল, তোমালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পোৱা, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। বন্ধুসকল, আজিলৈ ইমানতে বিদায়।